নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ অনুশীলনী 1.2 6 নম্বৰ প্ৰশ্নটো। প্ৰশ্নত আমাক দিয়া আছে যে 7 × 11 × 13 প্লাছ 13 আৰু 7 × 6 × 5 × 4 × 3 × 2 × 1 প্লাছ 5 সংখ্যা দুটা কিয় এটা যৌগিক সংখ্যা, আমি তাক ব্যাখ্যা কৰিব লাগে। প্ৰশ্নত আমাক কোৱাৰ দৰে এই দুটা সংখ্যা আমি সমাধান কৰোঁতে কিয় এটা যৌগিক সংখ্যা পাম, এই কাৰণটো আমি ইয়াত ব্যাখ্যা কৰিব লাগে। প্ৰথমতে আমি কৰিম প্ৰথমতে দিয়া অংকটো। প্ৰথম অংকত আমাক দিয়া আছে যে 7 × 11 × 13 প্লাছ 13। বন্ধু বান্ধৱীসকল, আমি ইয়াত ব্যাখ্যা কৰিব লাগে যে এই সংখ্যাটো আমি সমাধান কৰিলে কিয় এটা যৌগিক সংখ্যা পাম। বন্ধু বান্ধৱীসকল, যৌগিক সংখ্যা মানে হৈছে যোনবোৰ সংখ্যাৰ দুটাতকৈ অধিক উৎপাদক থাকে। ঠিকে, যোনবোৰ সংখ্যাৰ আমি উৎপাদক দুটাতকৈ অধিক দেখিবলৈ পাওঁ, এইবোৰ সংখ্যাক আমি যৌগিক সংখ্যা বুলি কওঁ। উদাহৰণস্বৰূপে যদি আমি 6ক ধৰোঁ, 6 এটা যৌগিক সংখ্যা আৰু ইয়াৰ যদি উৎপাদক আমি চাওঁ, ইয়াৰ উৎপাদক হিচাপে আমি পাম 6 × 1 আৰু 2 × 3। ইয়াত আমি দুটাতকৈ অধিক উৎপাদক দেখিবলৈ পাইছোঁ। গতিকে 6ক আমি ইয়াৰ উৎপাদক দুটাতকৈ বেছি থকাৰ কাৰণে ইয়াক যৌগিক সংখ্যা বুলি কওঁ। একেদৰে যদি এই সংখ্যাটো আমি সমাধান কৰোঁ, তেতিয়াহ'লে ইয়াক এটা যৌগিক সংখ্যা পাম আৰু তাৰ কাৰণ হিচাপে আমি এই অংকটোৰ উৎপাদকবোৰ আমি দাঙি ধৰিব লাগিব। গতিকে যদি আমি 7 × 11 × 13 প্লাছ 13 ইয়াৰ যদি আমি উৎপাদক উলিয়াবলৈ যাওঁ, তেতিয়াহ'লে ইয়াক প্ৰথমতে আমি সমাধান কৰিব লাগিব। ইয়াক যদি সমাধান কৰোঁ, বন্ধু বান্ধৱীসকল, যদি আমি ইয়াক চাওঁ 7 × 11 × 13 মাজতে আহিলে প্লাছ চিন আৰু প্লাছ চিনৰ ইফালে আছে 13। যদি আমি প্লাছ চিনৰ ইফালৰ অংকটোক যদি আমি এটা সংখ্যা আৰু এটা সংখ্যা হিচাপে ধৰোঁ আৰু যদি প্লাছ চিনৰ ইফালে থকা সংখ্যাটোক যদি আমি এটা সংখ্যা হিচাপে ধৰোঁ, তেতিয়াহ'লে প্লাছ চিনৰ ইফালে থকা আৰু প্লাছ চিনৰ এইফালে থকা সংখ্যা দুটাৰ মাজত আমি এটা কমন হিচাপে সংখ্যা এটা বাছি উলিয়াব পাৰোঁ। যদি কমন হিচাপে এই দুটা সংখ্যাৰ মাজত আমি বাছি উলিয়াওঁ, তেতিয়াহ'লে দেখা পাওঁ যে ইয়াতো 13 আছে আৰু প্লাছ চিনৰ এইফালে থকা সংখ্যাটো 13 আছে। গতিকে আমি 13ক কমন হিচাপে বাছি উলিয়াব পাৰোঁ। 13 হৈছে কমন সংখ্যা আৰু ইয়াত থাকি গ'ল 7 × 11 প্লাছ আৰু ইয়াত থাকি যাব 1, কিয়নো 13ৰ লগত যদি আমি 1 পূৰণ কৰি দিওঁ, তেতিয়াহ'লে ইয়াৰ মানটো সদায় আমি 13 পাম। আৰু যদি এই 13 × 1ৰ পৰা যদি আমি 13 কমন লৈ উলিয়াই দিওঁ, তেতিয়াহ'লে ইয়াত থাকি যাব অনলি 1, গতিকে থাকি গ'ল প্লাছ 1। আৰু যদি ইয়াক আমি সমাধান কৰোঁ, তেতিয়াহ'লে আমি পাম 13 × 77 প্লাছ 1 = 78। 13 × 78ক যদি আমি পূৰণ কৰোঁ, তেতিয়াহ'লে পাম 78 × 13 8 3 × 24 4 2 21 22 23 8 × 8 60 × 60 4 8 3 11 1 2 9 1 10। এই দুটা আমি পূৰণফল হিচাপে পালোঁ 1014। এতিয়া আমি ব্যাখ্যা কৰিব লাগে যে 1014 এটা যৌগিক সংখ্যা আৰু সি এটা কিয় যৌগিক সংখ্যা হ'ল, এইটোৰ তাৰ কাৰণটো আমি এতিয়া ক'ব লাগে বা লিখিব লাগে। বন্ধু বান্ধৱীসকল, যদি 1014ৰ উৎপাদকবোৰ আমি যদি চাওঁ, তেতিয়াহ'লে 1014ৰ উৎপাদক আমি দুটাতকৈ অধিক নিশ্চয় দেখা পাম। যদি 1014ৰ উৎপাদকবোৰ আমি লিখোঁ, 1014 ইয়াত উৎপাদকবোৰ আমি যদি লিখোঁ, আমি যিহেতু এই দুটা সংখ্যাৰ পূৰণফল হিচাপে 1014 পাইছোঁ, গতিকে 1014 এই দুটা সংখ্যা এটা উৎপাদক 13 × 78। ইয়াত আমি পালোঁ দুটা উৎপাদক। আৰু যদি আমি উলিয়াব বিচাৰোঁ, তেতিয়াহ'লে উলিয়াব পাৰোঁ 1 × 1014। এতেকে এই দুটাও এটা 1014ৰ উৎপাদক। গতিকে আমি ইয়াত দেখা পালোঁ যে 1014ৰ উৎপাদক হিচাপে আমি দুটাতকৈ অধিক সংখ্যা দেখা পালোঁ। গতিকে 1014 এটা যৌগিক সংখ্যা। এতেকে আমি ইয়াত লিখিম যে 1014 এটা যৌগিক সংখ্যা।
বা আমি 1014 পৰিৱৰ্তে এই সংখ্যাটোকো আমি লিখিব পাৰোঁ 7 × 11 × 13 + 13 এটা যৌগিক সংখ্যা কিয় কাৰণ ইয়াৰ উৎপাদক দুটাতকৈ অধিক দেখিবলৈ পাওঁ। দেখিবলৈ পাওঁ 1014 এটা যৌগিক সংখ্যা হ'ল কাৰণ ইয়াৰ উৎপাদক হিচাপে আমি দুটাতকৈ অধিক দেখিবলৈ পাওঁ। এতিয়া আমি ব্যাখ্যা কৰিম 2 নম্বৰ অংকটো 2 নম্বৰ অংকত আমাক দিয়া আছিল যে 7 × 6 × 5 × 4 × 3 × 2 × 1 + 5 বন্ধু বান্ধৱীসকল এতিয়া আমি এইটো অংক ব্যাখ্যা কৰিব লাগে যে এইটো এটা যৌগিক সংখ্যা এইটো এটা যৌগিক সংখ্যা বুলি আমি ব্যাখ্যা কৰিবলৈ যোৱাৰ আগতে আমি এই অংকটো প্ৰথমতে সমাধান কৰিব লাগিব আৰু সমাধান কৰি তাৰ উৎপাদকবোৰ আমি বিশ্লেষণ কৰি চাব লাগিব। বন্ধু বান্ধৱীসকল এই প্লাছ চিনৰ আগলৈকে এই গোটেইকেইটা সংখ্যাৰ মাজত ইনটু পূৰণ চিন আছে অৰ্থাৎ ইনটু মানে পূৰণ চিন আছে গতিকে এই গোটেইকেইটা সংখ্যাক যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে অকল এটা সংখ্যা পাম আৰু যদি প্লাছ চিনৰ ইফালে থকা সংখ্যাক যদি আমি এটা সংখ্যা হিচাপে ধৰোঁ অংকক যদি আমি এটা সংখ্যা হিচাপে ধৰোঁ তেতিয়াহ'লে হ'ব প্লাছ চিনৰ ইফালে এটা সংখ্যা আৰু প্লাছ চিনৰ ইফালে এটা সংখ্যা গতিকে এই দুটা সংখ্যাৰ পৰা আমি এটা কমন হিচাপে সংখ্যা এটা বাছি উলিয়াব পাৰোঁ। যদি আমি প্লাছ চিনৰ সিফালে থকা সংখ্যা আৰু প্লাছ চিনৰ এইফালে থকা সংখ্যাৰ পৰা আমি যদি কমন হিচাপে বাছি উলিয়াওঁ তেতিয়াহ'লে আমি ইয়াত 5 দেখা পাওঁ আৰু এই সংখ্যাটো আমি ইয়াত 5 এটা দেখা পাওঁ গতিকে 5ক আমি এই দুটা সংখ্যাৰ মাজৰ কমন হিচাপে বাছি উলিয়াব পাৰোঁ। যদি 5ক আমি কমন হিচাপে বাছি উলিয়াওঁ তেতিয়াহ'লে ইয়াত থাকি যাব 7 × 6 যেহেতু 5ক আমি কমন হিচাপে উলিয়ালোঁ গতিকে 5ক আমি ইয়াত লিখিব নালাগে আৰু বাকী থাকিলে 4 × 3 × 2 × 1 প্লাছ 5টো যেহেতু ইয়াত গুচি আহিলে গতিকে ইয়াত থাকিব 1 কাৰণ যদি আমি 5ৰ লগত 1 এটা ইনটু হৈ আছে বুলি ভাবোঁ তেতিয়াহ'লে ইয়াৰ মানো 5 থাকিব আৰু আমি প্লাছ 1টো ইয়াত লিখিব পাৰোঁ আৰু যদি 5টো আমি ইয়াত কমন হিচাপে উলিয়াই লৈ আনো তেতিয়াহ'লে ইয়াত থাকি যাব 1 গতিকে এই 1টো আমি ইয়াত লিখিলোঁ আৰু যদি ইয়াক আমি সমাধান কৰোঁ তেতিয়াহ'লে পাম 7 × 6 = 42 × 4 × 3 12 12 × 2 24 × 1 24 plus 1 equal 5 × 42 আৰু 24ক যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে পাম 4 × 2 = 8 16 2 × 2 = 4 8 4 10 10 1008 plus 1 equal 5 × 1008ৰ লগত 1 যোগ কৰিলে আমি পাম 1009 আৰু যদি এই দুটা সংখ্যাক যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে পাম ইয়াৰ পূৰণফল হিচাপে 5 × 9 = 45 5 × 9 = 5 × 5 এতিয়া আমি ব্যাখ্যা কৰিব লাগে যে 5045 এটা যৌগিক সংখ্যা মানে বন্ধু বান্ধৱীসকল আমি আগতে ক'লো যে যোনবোৰ সংখ্যাৰ দুটাতকৈ অধিক উৎপাদক থাকে গতিকে 5045ৰ আমি এতিয়া উৎপাদকসমূহ চাম যদি 5045ৰ আমি উৎপাদকসমূহ চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে যেহেতু এই দুটা সংখ্যাৰ পূৰণফল হিচাপে আমি 5045ক পাইছোঁ গতিকে এই দুটা সংখ্যাক আমি ইয়াৰ উৎপাদক হিচাপে লিখিব পাৰোঁ 5 × 1009 আমি পালোঁ দুটা উৎপাদক আৰু ইয়াৰ বাহিৰেও আমি উলিয়াব পাৰোঁ উৎপাদক হিচাপে 1 × যদি 5045 কৰোঁ তেতিয়াহ'লে ই এটা হ'ব
5045 এটা উৎপাদক গতিকে আমি ইয়াত দেখা পালো যে 5045 উৎপাদক হিচাপে আমি দুটাতকৈ অধিক সংখ্যা দেখা পাওঁ গতিকে 5045 হ'ব ইয়াৰ 5045 হ'ব এটা যৌগিক সংখ্যা এতেকে আমি ইয়াত লিখিম যে এতেকে 5045 বন্ধু বান্ধৱীসকল আমি ইয়াত 5045 বুলিও লিখিব পাৰো বা এই সংখ্যাটো আমি আমাক প্ৰশ্নত যোনটো অংক দিয়া আছিল এইটোকো আমি ইয়াত লিখিব পাৰো 7 * 6 * 5 * 4 * 3 * 2 * 1 + 5 সংখ্যাটো এটা যৌগিক সংখ্যা এটা যৌগিক সংখ্যা কাৰণ ইয়াৰ উৎপাদক হিচাপে আমি দুটাতকৈ অধিক দেখা পাওঁ ইয়াৰ উৎপাদক আমি দুটাতকৈ অধিক দেখা পাওঁ গতিকে 5045 বা 7 * 6 * 5 * 4 * 3 * 2 * 1 + 5 সংখ্যাটো এটা যৌগিক সংখ্যা বন্ধু বান্ধৱীসকল প্ৰশ্নত কোৱাৰ দৰে আমি দুইটা সংখ্যাকে কিয় এটা যৌগিক সংখ্যা হ'ল তাৰ কাৰণ ব্যাখ্যা কৰিলো আপোনালোকে নিশ্চয় সহজতে বুজি পাইছে আজিলৈকে ইমানে ধন্যবাদ